ডিব্ৰুগড়ত সংঘটিত এটা চাঞ্চল্যকৰ ঘটনা ৰহস্যজনকভাৱে অগ্নিদগ্ধ হৈ মৃত্যু এগৰাকী বোৱাৰীৰ কিন্তু মৃত্যুৰ আগমুহূৰ্তত বোৱাৰীগৰাকীয়ে কেমেৰাৰ সন্মুখত দিলে শিহৰণকাৰী ভাষ্য ডিব্ৰুগড়ৰ বকুল মাজগাঁৱত সংঘটিত হোৱা এটা চাঞ্চল্যকৰ ঘটনা আৰু এই ঘটনাত ৰহস্যজনকভাৱে অগ্নিদগ্ধ হৈছিল এগৰাকী বোৱাৰী তাৰ পিছতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল বোৱাৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছতে ইতিমধ্যে মৃত্যু খাবতি লৈছে বোৱাৰীগৰাকীয়ে কিন্তু মৃত্যুৰ পূৰ্বে বোৱাৰীগৰাকীয়ে কেমেৰাৰ সন্মুখত দি গ'ল বহু শিহৰণকাৰী ভাষ্য দীৰ্ঘদিন ধৰি বোৱাৰীগৰাকীৰ স্বামী মনোজ গগৈ শাহুৱেক মণিকা গগৈ আৰু জায়েক জোনমণি গগৈয়ে বোৱাৰীগৰাকীক চলাই আহিছিল অকথ্য নিৰ্যাতন আৰু তাৰ পিছতে বোৱাৰীগৰাকীক অগ্নিসংযোগ কৰিছিল শৰীৰত কোনে পুতুৱে অশান্তি দিয়ে আৰু কোনে অশান্তি দিয়ে হা মা খেতি অশান্তি দিয়ে আৰু বাহিৰৰ মানুহ আছে যদি মই নাজানো মোক কিমান ঘৰখন অশান্তি কৰি থাকে সদায় ভাল কৰাত আছে কিন্তু সেইটো এনেকুৱাখিনি কৰি থাকিব বুলি কোনে জানে আৰু মোক চাদৰখনত ধৰি ডিঙিটোত ধৰি চুচৰাই লৈ কোনে চুচৰাইছিলে পুতুৱে চুচৰাইছিলে আৰু তাৰ মা খেতি ক'ত আছিলে তেতিয়া ঘৰত আছিলে মা খেতি এৰাব অহা নাই মাকে কেলে মাৰিব ওলাই আহিছিলে তোক ৰাতিপুৱা মাক আৰু কোন আহিছিলে হা কি নাম বোৱাৰী কয় ধুনুমণি জোনমণি এই বোৱাৰীগৰাকীৰ ভাষ্যৰ পিছতেই ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে স্বামী মনোজ গগৈ শাহুৱেক মণিকা গগৈ আৰু জায়েক জোনমণি গগৈক যদিওবা আৰক্ষীয়ে স্বামী মনোজ গগৈ শাহুৱেক মণিকা গগৈ আৰু জায়েক জোনমণি গগৈ গ্ৰেপ্তাৰ কৰিলে তথাপিও চুবুৰীয়াৰ মন্তব্যই ঘটনাটো কৰি তুলিছে অধিক ৰহস্যঘন স্বামীগৃহত অগ্নিদগ্ধ হোৱাৰ সময়ত শাহুৱেককে ধৰি পৰিয়ালৰ আন মহিলা ব্যস্ত আছিল তাঁতশালতহে আৰু নিজেই আত্মহত্যা কৰি স্বামীসহ নিৰ্দোষী শাহুৱেক আৰু জায়েককো হত্যাকাৰী সজাইছে বুলি চুবুৰীয়াই দাবী কৰিছে আমাৰ পিছফালে বাৰীফালে আমি ঢেকীয়া খুতৰা বুটলি আছিলোঁ সিহঁতৰ ঘৰত জুই ওলোৱা দেখিছোঁ জুই ওলোৱা দেখিছোঁ জ্বলিছে বুলি কৈছে তেতিয়া আমি গৈছোঁ ন যাওঁতে তেতিয়া মানুহজনে জুই কোৱা নুমিয়ালে তাৰপৰা সিহঁতৰ আইতা শাহুৱেকে আৰু জায়েকজনীয়ে দহ মাৰি আহিছে তাঁতৰ শালৰ পৰা তালখন তাৰমানে দীঘলীয়াকৈ লগাই থৈছেতো দূৰৰ পৰা দহ মাৰি আহিছে আহি কেনে জ্বলিলে বুলি কৈছে তাৰমানে গোটেইখনে বচাবলৈ লৈছোঁ আৰু কোনটো বাচিব সিমান টাইমত জ্বলি চায়া নিচিনাই হ'লগৈ সিমানখিনি আমি জানো নিজে জ্বলাটো খালি আমি দেখা নাই খালি মানুহজন আছে ঘৰত কোনে জ্বলাইছে কি হৈছে আমি সিমানখিনি নাজানো খালি শাহুৱেকে আৰু জায়েকে আমি তাত লগাই আছিলোঁ ৰাস্তাত যেতিয়া মানুহজনে জ্বলিলে চিঞৰিছে আমি দৌৰি আহিছোঁ পিতেকে আৰু বাপেকে জুই নুমুৱালে তাৰপিছত আৰু এতিয়া 108 গৈছে পুলিচ গৈছে আমি গৈছোঁ মই গৈছোঁ লগত সিহঁতক গিয়েক ঘৈণীয়েকৰ ভিতৰত এনি টাইম হয় আৰু ওচৰ চুবুৰীয়া মানুহক ভালেই নাপায় এই মানুহগৰাকী তেনেকৈ কয় মই কয় তাৰমানে মানুহজনৰ নালাগেতো মইতো মৰি মানুহকো ফচাই থৈ যাম আনকো ফচাই থৈ যাম সেই কথাটো কয় সেনেকুৱাই হৈছে এতিয়া শাহুৱেকক আৰু জায়েকক এনেই ফচাইছে ব্যুৰো ৰিপৰ্ট